ফেচবুকত বৰ্তমান ৫,০০০, ১০,০০০, ১৫,০০০, ২০,০০০ হোৱাৰ পিছত আপোনালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াবতো নোৱাৰেই, ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াব পাৰিব। সেই ৫,০০০টো বান্ধি থৈছে, ফেচবুকেতো লিমিটকৈ ৰখাই থৈছে ন। সেই লিমিটটোৰ পৰা আপোনালোকে কি কৰিব লাগিব, সেই ৫,০০০ৰ পৰা আপোনালোকে আনফ্ৰেণ্ড কৰিব পাৰিব। ঠিক আছে, এটা ছেটিং আছে, সেই ছেটিঙত গৈ পেলাই আপোনালোকে চাব পাৰিব। মই দেখুৱাই দিম আপোনালোকক স্ক্ৰীন ৰেকৰ্ডৰ সহায়ত, ভিডিঅ'টো শেষলৈ চাব। সেইকেইটা মানে ৫,০০০ ফলোৱাৰ্ছৰ ভিতৰত ৯০ দিন, ১০০ দিন তেনেকুৱা কোনো এক্টিভেই নাথাকে। সেই এক্টিভ নথকা ফ্ৰেণ্ডবিলাক বৰ্তমান ৰখাই কামটো কাম নাই। গতিকে সেইকেইটাক আনফ্ৰেণ্ড কৰি পেলাই আকৌ নতুনকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াব পাৰিব। ঠিক আছে, মই তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ। স্ক্ৰীন ৰেকৰ্ডৰ সহায়ত আপোনালোকক দেখুৱাই দিওঁ। প্ৰথমতে আপোনালোকে ফেচবুকটো অন কৰিলে। ফেচবুকটো অন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছেনে, ইয়াত এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত এবাউটত ক্লিক কৰিব। ঠিক আছে, এইটোত এবাউটত ক্লিক কৰিব। এবাউটত ক্লিক কৰি তলফাললৈ যাব। তলফাললৈ গৈ দেখিছেনে তলফালে ফাইণ্ড, এইটোত ক্লিক কৰিব। এইটোত ফাইণ্ড ফ্ৰেণ্ডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মেনেজ, যিটো মেনেজ লিষ্ট আছে এইটোত ক্লিক কৰিব। এইকেইটাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰ ফালে দেখিছেনে এইটো যিটো এইটো দেখিছেনে, এইটো ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত দেখিছেনে 158টা আছে। 90 দিনত কোনো ধৰণৰ এক্টিভেট নাথাকে। এইকেইটাত আনফ্ৰেণ্ড কৰিব পাৰিব। ঠিক আছে, এনেকৈ আনফ্ৰেণ্ড কৰি পেলাই আকৌ নতুনকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াব পাৰিব। তেনেকৈ কৰিব। থেংক ইউ, ধন্যবাদ।